শুদ্ধই কৈছো আপোনালোকে বেয়া নাপাব ডিম্পুদাৰ ভাষাত কৈছো দেই আজি আপোনালোকক এটা বস্তু শিকাম হেতু হৈছে কি ফ্যাক্ট ইমাজিন গণিতৰ ভাষাত এটো প্ৰমাণ কৰিম আজি তো বন্ধুসকল আপোনালোকে চাবলৈ নাপাহৰিব আৰু আপোনালোকে মোৰ ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব মই কি কৰো আজি আপোনালোকে চাওক আপোনালোকে হয়তো মোক পাগল বুলি ক'ব পাৰে কিন্তু মই এক্সে পাগলে মানুহ তো পাগল হয় ন যে পাগল যদি নহয় তেনেহলে একো এটা বস্তু কৰিব নোৱাৰে নহয় তো পাগল ভাল আৰু বেয়াৰ ভিতৰত আছে কিছুমান ডিফাৰেন্স আছে পাগলৰ তো বন্ধুসকল আজি আপোনালোকে চাব বস্তুটো কি আজি আপোনালোকক দেখাম হেতু হৈছে কি মানুহে পঢ়িলে বলে ফেইল কৰে ঠিক আছে মানুহে পঢ়িলে ফেল কৰে এটো মই আজি আপোনালোকক প্ৰমাণ কৰি দেখাম তো বন্ধুসকল আপোনালোকে মোৰ লগত বলক আজি আমি বস্তুটো আৰম্ভ কৰো ইয়াৰ আগতে মই এটা বস্তু কৈ লৈছো আপোনালোকক মানুহে আজিকালি লিখাপঢ়া কৰি কিমান ডাঙৰ ডাঙৰ চাকৰি কৰি আছে কিমান ডাঙৰ ডাঙৰ সাইন্টিস্ট হৈ আছে তাৰে মাজতে আজি মানুহৰ ব্ৰেইন ইমান এটা ডেভেলপ হৈছে চাওক গণিতৰ ভাষাত কৈছে মানুহে পঢ়িলে বলে ফেইল কৰে তো বন্ধুসকল বলক আমি ভিডিওটো আৰম্ভ কৰো ডিম্পুদাৰ ভাষাত কৈছো বেয়া নাপাব লেটস গো স্টাৰ্ট পেন আইয়া পাইছো পেন পাইছো এতিয়া মই লিখি লম চাওক আপোনালোকে মই লিখি আছো কেনেকৈ লিখো আৰু কেনেকৈ প্ৰমাণ কৰো ইয়াতে লিখিম মই প্ৰথমতে স্টাডি ইজ ইকুৱেল টু নো ফেইল সমীকৰণ নাম্বাৰ 1 ইয়াতে দিম নো স্টাডি ইজ ইকুৱেল টু ফেইল সমীকৰণ নাম্বাৰ 2 এতিয়া সমীকৰণ 1 আৰু 2 প্লাস কৰি চাম কি হয় 1 plus 2 is equal to study plus no study হল দেখা না যায় ন এটা লাইটৰ পোহৰ মানে এতে পৰিছে সেইকাৰণে দেখা না যায় এতিয়া লিখিম fail plus no fail হল এতিয়া মই কি কৰিম যোগ ফলটো লৈ আহিম ইয়াতে স্টাডি ইয়াতে নো স্টাডি ইয়াৰ পৰা মই স্টাডিটো কমন লম স্টাডি কমন ললে ইয়াতে থাকিব 1 ইয়াতে থাকিব নো ইয়াতে প্লাস ইয়াতে নো is equal to ইয়াতে দেখা পাইছে ফেইল প্লাস নো ফেইল ইয়াৰ পৰা মই ফেইলটো কমন লম ফেইল ইয়াতে থাকিব 1 ইয়াতে থাকিব প্লাস ইয়াতে থাকিব নো দেখিলে এতিয়া মই কি কৰিম চাওক ইয়াতে মই এটা স্থানী লৈছো ওপৰত এটো লিখি লম স্টাডি ব্ৰেকেট 1 প্লাস নো আৰু এই 1 প্লাস নো এটো ইফালৰ পৰা ইফালে লৈ আহিম 1 প্লাস নো ইফালে লৈ আহিলো এতিয়া এটা থাকিব অনলি ফেইল এতিয়া চাওক এই 1 প্লাস নো কেনসেল এই 1 প্লাস নো কেনসেল এতিয়া থাকিব স্টাডি এতে থাকিব ফেইল এইয়া ফেইল স্টাডি প্লাস ফেইল এটো কি হয় প্রুফ হৈ গল টাৰা স্টাডি কৰিলে বলে ফেইল তেনে পৰিনো কি লাভ হেই বুলি আপোনালোকে নপৰাকৈ নাথাকিব দেই এটো ইফেক্ট ইমাজিন এটো এটা ইমাজিন হে কৰিছো মই চালে বস্তুটো ভিডিওটো মই আপোনালোকক দেখাইছো কেনেকৈ কৰে আৰু কি বস্তুটো যে স্টাডি ইকুৱেল টু ফেইল যে হেতু আপোনালোকক মই প্ৰমাণ কৰি দেখালো তো বন্ধুসকল আপোনালোকে এটো নেগেটিভ মাইন্ডত নলব এটো পজিটিভ মাইন্ডত লব এটো জাস্ট মই ফ্যাক্ট এটা ইমাজিন হে কৰিছো আপোনালোকৰ লগত শেয়াৰ হে কৰিছো মই বস্তুটো সেই কাৰণে আপোনালোকে নাভাবিব যে মানুহে নপঢ়িব নেকি পঢ়িব পঢ়াটো ভাল পঢ়িবতো লাগিবই ন নপঢ়িলে আৰু কেনেকৈ জিয়া থাকিম পঢ়াটো কৰিব লাগিব ন এডুকেশ্যন ইজ দ্য বেকবোন অফ নেশ্যন এটো আপোনালোকে জানেই গতিকে পঢ়াটো কৰিব লাগিব এটো জাস্ট ফ্যাক্ট এটা ইমাজিন কৰিছো তো বন্ধুসকল ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশনটো অন কৰিবলৈ নাপাহৰিব প্লিজ